তো হয়ে গেছে ম্যাডাম তো আসাম ব্লগ সো পবিত্র রমজান মাহর আজি 4 নম্বরটো দিন সো মানে রোজা রাখা হয় নাই আজি প্রথম করছো সো বঢ়িয়াকে আমি চেহেৰিটো কৰিলোঁ এতিয়া বৰ্তমান আমাৰ টাইম হ'ল মোটামুটি 5টা বাজে আৰু আজান দিবই আৰু বঢ়িয়াকে আমি চেহেৰিটো কৰিলোঁ আমি দুজনে আৰু বাকী ভিডিঅ' বনাই নাছিলোঁ চ' ৰমজান মাহৰ যিটো মই যোৱা বছৰো ভিডিঅ' বনাইছিলোঁ ভাবিছোঁ এইবাৰো তাত ভিডিঅ' বনাই দিওঁ আপোনালোকক আৰু ৰমজান মাহৰ এই দিনটো কালি আমি কেনেকৈ কি পাৰ কৰোঁ গোটেইখিনি দেখা পাব এতিয়া মোটামুটি 5টা বাজিল অলপমান আৰু বাগাত দিওঁ চ' ৰাতিপুৱা লগ পাই আছোঁ হা তো গাইজ আসসালামু আলাইকুম চ' গমেই পাই আজি হ'ল আমাৰ পবিত্ৰ ৰমজান মাহৰ আজি 4 নম্বৰটো ৰোজা চ' বৰ্তমান এতিয়া 6টা বাজে আৰু বৰ্তমান আজান দিব আৰু এঠাৰ টাইম হ'বই মোটামুটি ত' গমেই পাইছে মই আছোঁ বাহিৰত বেংগলত বঢ়িয়াকৈ আমি নিজে তাৰমানে গোটেইখিনি যোগাৰ কৰি খাব লগা হৈছে গমেই পাইছে আৰু বেলেগে কোনে বনাই দিব চ' কি আমি এঠাৰ যোগাৰ কৰিলোঁ আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ বনাই এই আমাৰ কণী কল আঙুৰ চব ৰেডি এইফালে আছে এফালে আমাৰ বুট ভাজি হৈ গ'ল তাৰপাছত আছে তৰমুজ তাৰপিছত আৰু বেলেগ বেলেগ আইটেম আছে এতিয়া শান্তি হ'ল যিহেতু টাইম আছে লাহে লাহে কৰি আছোঁ গোটেইখিনি দেখাই আছোঁ আৰু অলপ আমাক বঢ়িয়াকৈ সহায় কৰি দি আছে বঢ়িয়া একদম ৰজা মেইন যিহেতু আৰু এতিয়া আৰু কোনো আৰু কৰি দিয়া মানুহ নাই এই নিজে কৰি নিজে খাব লাগিব আৰু এই আৰু roja narkilo tu soba bolo pam. কৰি দিয়া হয় ৰজা বাৰু ৰাখা নাই কিন্তু আমাক বহুতখিনি হেল্প কৰি দি আছে তাৰমানে ৰজা ৰাখাতকৈ মানে স্বভাৱটো বেছি লৈ আছে আৰু আমাৰ এইফালে দুজন আছে মোবাইলত চব বিজি হাই কৰি দিয়া ৰজা মেন তো গাইজ আসসালামু আলাইকুম সকলোকে বৰ্তমান এতিয়া আমাৰ পূৰা এখন কৰিবৰ কাৰণে ৰেডি আমাৰ বঢ়িয়াকৈ যা যোগাৰ হৈ গ'ল ফল মূলৰ আৰু বাকী আজি এতিয়া বৰ্তমান আজান আছে 5:30 এতিয়া বৰ্তমান 5:20 মান হ'ল আৰু 10 মিনিট পিছত আমাৰ এঠাৰটো হৈ যাব বঢ়িয়াকৈ আমি ৰেডি হ'লোঁ অজু কৰি এতিয়া বঢ়িয়াকৈ অলপ ধোৱা চোৱা কৰোঁ কৰি কেনে আজানৰ টাইম হ'ব হৈছে চাই থাকক গাছৰ তলত অলপমান বহিব আহিলোঁ চ' ভিডিঅ'টো এই আছিল আৰু কি ক'ম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কি কওঁ একো নকওঁ বাদ দি নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই